আজি আমি ভাবো যে আজি আমাৰ মুছলমানসকলৰ বিটিআৰ মুছলমানৰ ঐতিহাসিক এটা দিন যে নোহোৱা বস্তু হ'বলৈ গৈ আছে যে 17টা বছৰ মুছলমানসকলে বহুত ভয় আৰু আতংকৰ মাজত বসবাস কৰিব লগা হৈছিল। আজি ইপিপিএল দল অহাৰ পিছত মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই মানে সমস্যা মানে হেৰিবোৰ হেৰি হৈ গ'ল যে ভয়বোৰ নোহোৱা হৈ গ'ল। এতিয়া সমস্যাবোৰ সমাধান হ'বলৈ গৈ আছে যে আজি য'ত মানুহ থাকিব লগা অৱস্থা ভয় আছিল যে ঘৰ বাৰী এৰি ব্ৰিটিছৰ পৰা ওলাই গুচি যাম, তাতে আজি মানে ঐতিহাসিক বস্তু মানে হজ ভৱন নিৰ্মাণ কৰাৰ কাৰণে মানুহে মানে আগবাঢ়ি আহিছে যে দাবী কৰিছে যে আমাক হজ ভৱন লাগে। তাৰমানে এতিয়া শান্তি আহি গৈছে, শান্তি অহা মানে উন্নতি হোৱা, য'ত শান্তি আছে তাতে উন্নতি আছে। সেয়ে আমি বিটিআৰ চৰকাৰ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ ডাঙৰীয়াক ধন্যবাদ জনাম যে তেখেতৰ নেতৃত্বত আজি বড়ো অনবৰত একলগ হৈছে, দিনে ৰাতি একেলগে ৰাতি 12টা 1টা বজাত মুছলমান বা বড়ো অহা যোৱা মানে ভাতৃত্ববোধৰ মাজত চলা ফিৰা কৰিব পাৰিছে বা বিভিন্ন জনগোষ্ঠীৰ হকে মানে চিন্তা কৰি আছে, বিভিন্ন জনগোষ্ঠীৰ উন্নতিৰ হকে চিন্তা কৰি আছে, সমাজ গঠন কৰাৰ কাৰণে চিন্তা কৰি আছে, সমাজৰ উন্নয়নৰ কাৰণে চিন্তা কৰিছে। সেয়ে বিটিআৰ চৰকাৰক আমি ধন্যবাদ জনাম ইপিএল দলৰ তৰফৰ পৰা। আমাৰ ফালৰ পৰা আমি ইপিপিএল দলৰ আমাৰ 9,000 ভোট আছে, মাইনৰিটি ভোট 9,000 আছে অল বিটিআৰত, যে আমি মাইনৰিটি ভোটখিনি প্ৰায় 60% ভোট আমি ইপিপিএলত দিয়াৰ চেষ্টা কৰিম। আগতে চৰকাৰ যিটো কেনে আছিল চৰকাৰ আগতে বিপিএফ চৰকাৰ আছিল, বিপিএফ চৰকাৰৰ দিনত মুছলমান মানুহখিনি সদায় মানে দাঙ্গা ফচাদৰ মাজত চলিব লগা হৈছিল। মানে কোন সময়ত ক'ত মাৰিব কাক, কোনে ডেকা ল'ৰা গাঁৱত যোৱাৰ পিছত বজাৰ যোৱাৰ পিছত ঘূৰি আহিব নে নাই, সেইটো এটা চিন্তা আছিল। সেই চিন্তাটো নোহোৱা হৈছে। ইপিপিএল চৰকাৰ অহাৰ পিছত সকলো মুৰব্বীসকল মানে শান্ত হৈ গৈছে যে মোৰ ল'ৰাটো আজি বজাৰত গৈছে, ৰাস্তাত গৈছে, স্কুলত গৈছে, কলেজত গৈছে, নিশ্চিন্ত হিচাপে ঘূৰি আহিব, গাৰ্জেনে মানে চিন্তা নোহোৱা হৈ গৈছে। গোৰেশ্বৰ সমষ্টিত কেনেদৰে আপোনালোকে বিটিচি নিৰ্বাচনত কেনেদৰে ভূমিকা ল'ব? গোৰেশ্বৰ সমষ্টিত বৰ্তমান আমাৰ পবিত্ৰ বড়ো ডাঙৰীয়া মানে MCLA হৈ আছে, তেখেতে পুনৰবাৰ মাইনৰিটিৰ নেতৃত্বত আকৌ পুনৰবাৰ MCLA হ'ব বুলি আমি আশা কৰোঁ। মানে মানে 18,000 না 19,000 ভোট আছে মানে গোৰেশ্বৰ সমষ্টিত, সম্পূৰ্ণখিনি ভোট আমি দিয়াৰ কাৰণে চেষ্টা কৰিম।